তো গাইছ আৰু এইখনে ব্ৰিটিছৰ দিনতে নিৰ্মিত দলং তো গাইছ এইখনে পথাৰ সেইখন পথাৰ যিখন পথাৰ নেকি জুমবিল মেলা হয় ইয়াতে তো গাইছ এইটো হৈছে জাগিৰোডৰ ৰেল লাইন তো হৈ গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইছ মোৰ নতুন মুলত আপোনালোক সকলোকে পুনৰ স্বাগতম কিন্তু বৰ্তমান গাইছ এতিয়া মই ঘৰলৈ যাব লৈছোঁ আপুনি ঘাটৰ পৰা ইফালে আমলিঘাটৰ বজাৰ এইফালে দেখাই চ' মই যিহেতু ইয়াতে আহি আছিলোঁ আমলিঘাটত চ' এতিয়া আজি ঘৰলৈ যাব লৈছোঁ তো ব'লক মোৰ লগত আপোনালোকক চাইকেলৰ কেৰিয়াত বহক আচল চাইকেলৰ আগত বহক তো ব'লক আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি তো গাইছ মই যেতিয়া ইয়ালৈ আহিছিলোঁ আমলিঘাট আহিছিলোঁ যেতিয়া ঘৰৰ পৰা আহোঁতে যেতিয়া মানে আহিছিলোঁ মানে তেতিয়া হেৰিফালে আহিছিলোঁ এই ৰহা ছাইডত হৈ আহিছিলোঁ আৰু এতিয়া ইফালে মৰিগাঁও ছাইড হৈ গুচি যাম মানে পূৰা এক পাক ঘূৰি দিম আৰু সিফালৰ পৰা এনেকৈ হৈ এক পাক পূৰা এপাক হৈ যাম আৰু এইটোৱে হৈছে দেওশাল মন্দিৰ এইটোৱে দেওশাল মন্দিৰ তো হৈ গাইছে এতিয়া আহি ক'ৰ পালোঁ জানানে এতিয়া বৰ্তমান মই পালোঁ আহি জাগিৰোডৰ পেপাৰ মিল এইটো জাগিৰোডৰ পেপাৰ মিল এইফালে মোৰ বেক চাইড আছে এতিয়া পেপাৰ মিলৰ গেট বৰ্তমান ইয়াৰ পাই গ'লোঁ আৰু অলপ পিছততো জাগিৰোড পামগৈ আৰু তো আৰু গাইছ এইটো হৈছে জাগিৰোডৰ পেপাৰ মিলৰ গেট সেইটোৱেই পেপাৰ মিল আৰু তো গাইছ পেপাৰ মিলটো বৰ্তমান বন্ধ আছে প্ৰায় 4-5 বছৰমান হ'ল এইটো বন্ধ হৈ থকা আৰু শুনিব পৰা মতে এই পেপাৰ মিলত যিবিলাক কৰ্মচাৰীয়ে কাম কৰিছিলে সেইবিলাক কৰ্মচাৰীখিনিও চেলাৰী দিনে নিউজত পেপাৰত পাই আছিলোঁ আগত এই পেপাৰ মিলটো এছিয়াৰ ভিতৰতে এটা মূল্যৱান সম্পদ আছিল কিন্তু এতিয়া সেয়াহে বন্ধ হৈ আছে আৰু ইন ফিউচাৰত এইটো খোলে নে নুখোলে সেইটো কথা নাজানো আৰু খুলিব লাগে চৰকাৰক এটাই অনুৰোধ আমাৰ যিহেতু ইমান মূল্যৱান সম্পদ আৰু ইমান খুব সুন্দৰকৈ চলি আছিলে তাৰপিছত কিয় বা বন্ধ হৈ গ'ল আৰু চলিব লাগে আৰু সেইটোৱে অনুৰোধ থাকিলে এই পেপাৰ মিলটো বন্ধ আছে আৰু পলিষ্টাৰ মিল যোনটো আছিলে সেইটো পলিষ্টাৰ মিলো বন্ধ হৈ থাকিলে জাগিৰোডত সেই পলিষ্টাৰ মিলৰ একেই বিলাই উইদাউট চেলাৰী আমাৰ পাপাহঁতে নিজেই কাম কৰিছিল এতিয়া বৰ্তমান ঘৰত আহি বহি আছে সেই পলিষ্টাৰ মিলৰ এটা কাম কৰিছিলে বাট ন' চেলাৰী এতিয়ালৈকে পোৱা নাই সেই চেলাৰী সেইবিলাক চেলাৰী ফিউচাৰত হয় নহয় নাজানো হ'লেও চেষ্টা কৰি আছিল মাজতে কিন্তু আৰু এতিয়া কিমানো চেষ্টা কৰি থাকিব সেইবিলাক চেলাৰী আজিলৈকে নহ'লে কিমান দিনতে কিমান কাম কৰিছিলে আৰু এতিয়া সেনেকৈ আৰু নহ'বই চাগে সেইবিলাক চেলাৰী অকল আমাৰ পাপা বুলিয়ে নহয় আমাৰ ওচৰৰ অঞ্চলতে বহুত মানে মানুহ সেই পলিষ্টাৰ মিলৰ লগত জড়িত আছিলে ন' চেলাৰী আমাৰ সকলোবিলাক সম্পদ ধ্বংসপথত গ'ল আৰু পেপাৰ মিল গ'ল পলিষ্টাৰ মিলটো বাৰু নুখুলে বুলি জানো কিন্তু পেপাৰ মিলটো খুলিবলৈ চৰকাৰক অনুৰোধ জনালোঁ আমাৰ সম্পদ জীয়াই ৰাখক আৰু সিমান এটা মূল্যৱান সম্পদ অনুগ্ৰহ কৰি আপোনালোকে খোলক পেপাৰ মিলটো পলিষ্টাৰ মিলটো নুখুলে বুলি জানো বাৰু হ'লেও পেপাৰ মিলটো খুলি দিয়ক আৰু চাওক আমাৰ ওচৰতে আমাৰ অঞ্চলত ইমান ডাঙৰ হেৰি আছে মানে ফেক্টৰী আছে বুলি ক'ব পাৰি পেপাৰ মিল পলিষ্টাৰ মিল চাওক এইবিলাক সকলোবিলাক বন্ধ হৈ যোৱাৰ কাৰণে আমি গম নাপাওঁ হয়নে চাওকচোন ভাবিবলগীয়া কথা এইবিলাক হৈ থকা হ'লে কিমান উন্নতি হ'লে হয় আমাৰ অসমখনৰে হওক আমাৰ নিজৰ অঞ্চলটোৰে হওক ভাবি চাওকচোন এইবিলাক সেইটো কাৰণে কৈছোঁ পেপাৰ মিলটো খুলিব লাগে আৰু পেপাৰ মিলটো খুলিলে কিমান মানে মানুহৰ কৰ্মসংস্থাপন পাব কিমান লোকে কৰ্মসংস্থাপন পাব এনেকৈ বহি থাকিব নালাগে মানে অন্ততঃ তাত যিবিলাক মানুহে কাম কৰিছিলে সেইবিলাক মানুহে কৰ্মসংস্থাপন পাব আৰু হয়তো আমাৰ নতুন যুৱক যুৱতীৰ তাত কৰ্মসংস্থাপন পাব নিশ্চয় পেপাৰ মিলটো চলিলে সেইটো কাৰণে পেপাৰ মিলটো চলিব লাগে আৰু আমাৰ অঞ্চলটোৰ উন্নতি হ'ব আমাৰ অসমৰ গৌৰৱ সেইটো কাৰণে কৈছোঁ খুলিব লাগে আৰু কিমান এনেকৈ বন্ধ হৈ থাকিব আৰু খুলিলে আমাৰ এই অঞ্চলটোৰ উন্নতি আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ উন্নতি হ'ব লগতে নগাঁও ডিষ্ট্ৰিক্ট আৰু লগতে আমাৰ অসমৰ বিভিন্ন মানে অসমখনে উন্নতি হ'ব দিয়কচোন ভাবি চাওকচোন খুলিব লাগে ফাইনেলি গাইছ 10-12 কিলোমিটাৰ চাইকেল মাৰি জাগিৰোড পাই গ'লোঁ আহি এইখনে হৈছে জাগিৰোড ফাইনেলি 10-12 কিলোমিটাৰ চাইকেল মাৰি পাই গ'লোঁ তো জাগিৰোডৰ ইয়াৰ পৰা যাব লাগিব ৰাইট মৰিগাঁও ছাইডে সেইটো মৰিগাঁও যোৰ ৰুট ৰাইট ছাইডত যাব লাগিব নামিলোঁ চাইকেলৰ পৰা ইফালে ৰাইট ছাইডে ক্ৰছ কৰি পেলাই যাম আৰু মৰিগাঁৱলৈ তো গাইছ জাগিৰোড এইখনে হৈছে জাগিৰোড গাড়ী মটৰবিলাক আহিছে কিমান বহুত ধূলা হৈ গৈছে আৰু সেয়া হৈছে অভাৰব্ৰিজৰ কাম চলি আছে কমপ্লিট হোৱা নাই কমপ্লিট হৈ গ'লে মানুহবোৰৰ অলপ সুবিধা হ'ব আৰু এইফালে ট্ৰেইন আহিল যেন লাগিছে সেইটোহে বেয়া কথা হ'ব আৰু ট্ৰেইন আহিলে নে গৈছেহে অসমত ট্ৰেইন গৈছে এতিয়া বৰ্তমান তো গাইছ এইটো হৈছে জাগিৰোডৰ ৰেল লাইন এইটো ৰেল লাইনটো ক্ৰছ কৰি মৰিগাঁও ফালৰ পৰা আহিলে ৰেল লাইনটো ক্ৰছ কৰিলে জাগিৰোড পাই যাব ৰেল লাইনটো ক্ৰছ কৰি আৰু ব'লক আৰু মৰিগাঁও ফালে যাওঁ আৰু ঘৰলৈ বুলি এতিয়া মোৰ ডেষ্টিনেশ্যনৰ বহুত জেগা যাব আছে আধা মাতে পোৱা নাই মানে 50% পোৱা নাই ইয়াৰ যিহেতু অলপ ভিজিট কৰি আহিছোঁ ঠাইবিলাক হ'ব আৰু লাহে দিয়ে সন্ধিয়াৰ ভিতৰত ঘৰৰ বাবে পালেই হ'ল আৰু ঘৰ পামগৈতো যিমান সময়তে নহ'ব তো সেই গাইছ জাগিৰোডত আহিলোঁ জাগিৰোডৰ পৰা বহুত ভিডিঅ' দিলোঁ
বহুত ঠাই এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিলোঁ, যিমান পাৰিলোঁ কৰিলোঁ। দেওচাল মন্দিৰ ঘূৰিলোঁ, তাৰপিছত সীতাজেখালা ঘূৰিলোঁ, ইয়াৰ মহাদেশৰ ভিতৰতে শকত মাছৰ বজাৰ চালোঁ। তাৰপিছত আৰু সেইটো এতিয়া জাগিৰোডৰ পৰা লাষ্ট ভিডিঅ' হ'ব। আপোনালোকে এতিয়ালৈকে যদি সেইবোৰ ভিডিঅ' চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে, গৈ পেলাই চাই ল'ব। কি কৰি আছে চাই লওক গৈ। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে, এনেধৰণৰ ব্লগবোৰ পাঠিলে মানে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, মানে অল কৰি ল'ব। ব'লক আৰু এতিয়া আমাৰ যাত্ৰা আৰু আৰম্ভ কৰি দিওঁ। আৰু আগতে অকণমান ভাগৰ মাৰি লৈছিলোঁ। ৰ'ব মই অলপ আগতে যে ক'লোঁ চাই লওক গৈ বুলি সেইবোৰ ভিডিঅ'। এতিয়া নহয় ৰ'ব, এইটো ভিডিঅ' প্ৰথমতে চাই লওক, তাৰপিছত সেইবোৰ ভিডিঅ' চাব নে কি কয়। আৰু এতিয়া বৰ্তমান আছোঁ মই জোনবিল মেলা, য'ত হয় জোনবিল মেলা হোৱা ঠাইডোখৰতে আছোঁ। এইখনতে অলপ আগতে জোনবিল মেলা হয়, সেইটো ঠাই দেখালৈ যাম। আৰু ব'লক আৰু তো গাইছ, সেইখনেই পথাৰ, সেইখন পথাৰ যিখন পথাৰ নেকি জোনবিল মেলা হয়। ইয়াতে হয় বহুত ডাঙৰ হয় জোনবিল মেলা এখন, ইয়াতে হয় সেই জোনবিল মেলা। আৰু সেইটো আছে অলপ আগতে সেই জোনবিল মেলাৰ গেটটো। আৰু ইফালেও হয় লেফ্টেৰে, এফালে কাঠৰ সামগ্ৰী মানে যেনে বিচনা হওক, তাৰপিছত যেনে পালেং, বিচনা, পালেঙকে বিচনা বুলি কয় বাৰু, আৰু আলনা হওক, তেনেকুৱা মানে কাঠৰ সামগ্ৰী যিবিলাক বস্তু পোৱা যায় কাঠৰ নিৰ্মিত, সেইবিলাক বস্তু এই লেফ্টৰ পোৱা যায়। আৰু মানে মই জাগিৰোডৰ ফালৰ পৰা আহিছোঁ ন, সেইটো কাৰণে ইফালে জাগিৰোডৰ ফালৰ পৰা আহিলে লেফ্ট হয়, আৰু ইফালৰ মৰিগাঁও ফালে আহিলে ৰাইট হয়। আৰু ইফালে হয় বাকীবিলাক মেলাৰ। আৰু গাইছ, সেইটোৱে হৈছে জোনবিল মেলাৰ সেই গেটটো। ঐতিহাসিক গুফা দেউৰগা জোনবিল মেলা 29 স্বায়ত্ত পৰিষদৰ দ্বাৰা নিৰ্মিত। আৰু এইটোৱেই, আৰু সেইটো হৈছে ডালমিয়া চিমেণ্টৰ ফেক্টৰী। আৰু কাষৰতে সেইটো ডালমিয়া চিমেণ্টৰ ফেক্টৰী। कसम से यार बहुत मजा आ रहा है आज का राइड में यार, कसम से क्या ही पता लगा, किस्म का मजा आ रहा है यार, कसम से। বৰ্তমান গাইজ আহি পাই গ'লোঁ ব্ৰিটিছৰ দিনৰে নিৰ্মিত দলংখন, জাগি ভকত গাঁৱত আছে। সেই দলংখন এতিয়া বৰ্তমান ক্ৰছ কৰিম। ব্ৰিটিছৰ দিনতে নিৰ্মিত সেই দলংখন, সেইফালে মোৰ দেখালে। ত' সেই দলংখন এতিয়া বৰ্তমান ক্ৰছ কৰিম। আৰু ব্ৰিটিছৰ দিনতে নিৰ্মিত, ধেমালি পাইছে, জাগি ভকত গাঁৱত আছে জাগিৰোডৰ। ত' গাইজ, আৰু এইখন এই ব্ৰিটিছৰ দিনতে নিৰ্মিত দলং জাগি ভকত গাঁও। আৰু সেই দলঙৰে খুঁটা বনাই থৈ দিছে, কিন্তু দলংখন সেইকেইটা খুঁটাকেইটাহে কমপ্লিট কৰি থোৱা দেখিছোঁ। বাকী কাম হোৱা নাই আজিলৈ, কিয় বা হোৱা নাই সেইটো কথা গম পোৱা নাই। এখন দলং কমপ্লিট হোৱা নাই, ইমান দিনৰ পৰা খুঁটাকেইটা দেখি আছোঁ, কিন্তু আজিলৈকে কমপ্লিট হোৱা কিয় বা। আৰু এইখনে হৈছে ব্ৰিটিছৰ দিনতে নিৰ্মিত দলং। আৰু ইয়াতে ট্ৰেফিক পুলিচ দেখিবলৈ পোৱা যায়, কাৰণ দলংখন বহুত ঠেকটো, সেইটো কাৰণে ইয়াত আৰক্ষী দেখিবলৈ পোৱা যায়। সেইটো কাৰণ দুইটো চাইডৰ পৰা দুফালে গাড়ী আহিব নোৱাৰে, সেইটো কাৰণে ইয়াত আৰক্ষী থাকে। বহুত ঠেক দলং হয়। তো গাইছ, আপোনালোকে পবিতৰা যাবলৈ হ'লে জাগি ভকত গাঁৱৰ সেই চাৰিআলিটোৰ পৰা ইফালে লেফ্টেৰে, এই লেফ্টৰে মানে উত্তৰ পশ্চিম ছাইডত গ'লে পবিতৰা পাই যাব, পবিতৰা অভয়াৰণ্য। আৰু জাগি ভকত গাঁৱৰ পৰা পবিতৰালৈ বেছি দূৰ নহয়, প্ৰায় 20 to 25 কিলোমিটাৰমানৰ ভিতৰত হ'ব, 20 পৰা 25 কিলোমিটাৰ ভিতৰত হ'ব। ত' আমি স্পেচিয়েলি পবিতৰা যাম, কিন্তু যোৱা বছৰ যোৱা প্লেনিং আছিলে পবিতৰা। ত' যোৱা বছৰ যোৱা নহ'ল, আৰু এইবছৰ নিশ্চয় যাম। সকলোৰে প্ৰব্লেমবিলাক চল্ভ হ'লক, মানে ইণ্টাৰভিউ শেষ হ'লক, সকলোৱে তেতিয়া যাম। আৰু পবিতৰা একদিন থকাকৈ যাম, পবিতৰা চলকা সকলোবিলাক ঘূৰি আহিম, মায়ং চায়ং যাম। আৰু এবছৰ কিন্তু একদম যামেই এইবছৰ, যেনেকৈ নহয় এবছৰ যামেই, মানে এবছৰ মই অকলে হ'লেও যাম, একদম যামটো যামেই এবাৰ। তো সেই গাইছ, বৰ্তমান আহি মৰিগাঁও পাই গ'লোঁ। ত' ইফালৰ পৰা বহুত ৰ'দ দি আছে, আৰু ভিডিঅ' বহুত কোলা আহিছে, সেইটো কাৰণে মই আগতে ভিডিঅ' বনাই অহা নাই কোনো। তো বৰ্তমান আহি মৰিগাঁও পাই গ'লোঁ। আৰু 30 কিলোমিটাৰ, বেছি নাই, 30 কিলোমিটাৰ। আৰু সেয়া হৈছে মৰিগাঁও টাউন, এইখনেই। জাগিৰোডৰ পৰা কণ্টিনিউ চাইকেল মাৰিছোঁ, 1.5 ঘণ্টামান মাৰিছোঁ, মৰিগাঁও পাৰ হৈ আহিলোঁ। এতিয়া বৰ্তমান আৰু অলপ গ'লে চৰাইত আহি পাম। আৰু ত' কণ্টিনিউ চাইকেল মাৰিছোঁ, ভাগৰ লাগিছে, আগত ৰখিবলৈ পোৱা নাই, আৰু সিফালৰ পৰা ভিডিঅ' কৰি আহিবলৈ পোৱা নাই আহোঁতে।
এফালৰ পৰা ৰ'দটো দি আছে ন একদম একো ভিডিঅ' কৰিলে মানে একো ধৰিব নাই সেইটো কাৰণে ভিডিঅ' কৰিবলৈ পোৱা নাই চ' আহি পেলাই ইয়াতে অলপ গছ দেখিব পাইছোঁ গছজোপা চেহাতে অলপ ৰখিছোঁ সেইটো কাৰণে গছ লগাব লাগে এতিয়া মই যেনেকৈ ইয়াত গছজোপা তলত ৰখিব পাইছোঁ এনেকৈ আপোনালোকেও আহিলেও আপোনালোকেও ৰখিব পাৰিব চ' সেইটো কাৰণে গছ লগাব লাগে ন আহি পেলাই ফাইনেলি আহি পাই গ'লো আৰু অলপ আছে তো গাইছ জাগিৰোডৰ পৰা মই যিখন জেগাত আছোঁ এইডোখৰ ঠাইলৈকে প্ৰায় 30 কিলোমিটাৰ হয় 1 ঘণ্টাত 30 কিলোমিটাৰ চাইকেল মাৰিছোঁ আৰু আছে 20-25 কিলোমিটাৰমান আছে আমাৰ ঘৰলৈকে বেছি নাই আৰু 20-25 কিলোমিটাৰ 1 ঘণ্টাত কমপ্লিট কৰি দিম চ' পামগৈ আৰু 1 ঘণ্টামানৰ পাছত মানে 1 ঘণ্টা অলপ বেছি লাগিব যিহেতু মই অলপ ৰখি লৈছোঁ আৰু সেইটো কাৰণে অলপ 1 ঘণ্টা বেছি লাগিব মানে ষ্টাৰ্টিং কৰিলে 1 ঘণ্টামান লাগি যাব আৰু প্ৰায় 30 কিলোমিটাৰ মাৰিলোঁ 1.5 ঘণ্টাত তো গাইছ মোৰ যিহেতু GoPro নাই আৰু মই একদম মোবাইলৰ ৱাইড এংগেল কেমেৰা ভিডিঅ' কৰি একদম GoPro ফিলিংছটো অলপ লৈ আছোঁ আৰু GoPro ফিলিংছটো লৈ আছোঁ শাবাশ বেটা বহুত বঢ়িয়া ভাল লাগিছে আৰু এনেকৈ GoPro নাই যদিও মোবাইল কেমেৰা এটা GoPro নিচিনা কৰি একদম আৰু কি কথা একদম মজা লাগিছে নিজকে বহুত সুখী হৈছোঁ আৰু গাইছ আপোনালোকক কমেণ্ট কৰকচোন GoPro নিচিনা লাগিছে নে GoPro কেমেৰা নিচিনা লাগিছে নে মানে মোৰ ফিলিংছ মানে কি বহুত সুখী মানে মোৰ ফিলিংছ একদম আপোনালোকে কমেণ্ট কৰকচোন কেনেকুৱা লাগিছে GoPro কেমেৰা নিচিনা লাগিছে নেকি কমেণ্ট কৰক গাইছ ফাইনেলি আহি মানে ৰ'দ ভাল ঠাই মানে ৰ'দ নপৰা জেগা পাই গ'লোঁ আৰু সেইফালে কি ভিডিঅ' বনাব যিমানে ৰ'দ পৰি থাকে তো ভিডিঅ' বনাই হোৱা নাই সেইটো কাৰণে একদম বহুতেই ৰ'দ আৰু এতিয়া বৰ্তমান ৰ'দ নাই এতিয়া হয়তো ভিডিঅ'টো অলপমান ভাল আহিছে তো গাইছ আজি কোনো ধৰণৰ গানেই গোৱা হোৱা নাই লগৰ মাজত কোনো গানেই গোৱা হোৱা নাই কিয়নো সেয়াহে ৰ'দৰ বিলাই ক'ব চ' এতিয়া অলপ মানে সকলে আহি থাকিলে মানে চাইকেল চলাই থাকিলে গান নেগালে মানে কি ক'ব ভাল নালাগে আৰু গান এটা গাব লাগে আৰু ন কি কয় অলপ গান এটা গাই দিওঁ আৰু তো গাইছ আমি যিহেতু চাইকেল মাৰি ফুৰোঁ চ' সেইটো কাৰণে বিপিন হিৰোৰ ভাল লগা মোৰ খুবেই ভাল লগা এটা গীত গাই দিওঁ ত' বিপিন হিৰোৰ চ' ব'লক আৰু গানটো ষ্টাৰ্ট কৰি দিওঁ তোমাৰ পেডেল ये जाए आगे बिना पेट्रोल डीजल ये भागे ना पोल्यूशन बढ़ाए ना पंप मचाए তো আৰু গাইছ এনেকৈ মজাক মস্তি কৰি গান গাই অৱস্থাত আহি মানে এনেকৈ মোৰ ঘৰৰ ৰুম পাই গ'লো তো আৰু গাইছ ইমান এটা ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে মই এটা কথা কওঁ চ' মই যিমান দিনে চাইকেল চলালোঁ চাইকেল বুকিং কৰিছোঁ তাৰ এক্সপিৰিয়েঞ্চ পিছত শ্বেয়াৰ কৰিম নেক্সট ভিডিঅ'ত এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম য' ইমানো এক্সপিৰিয়েঞ্চ হোৱা নাই তথাপিতো মই যিমান এক্সপিৰিয়েঞ্চ হৈছে সেই এক্সপিৰিয়েঞ্চবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু গাইছ আপোনালোকে যে ইমান মৰম আৰু ইমান ভাল পোৱা ইমান সহায় মানে ইমান ছাপোৰ্ট কৰিছে সেইবাবে এনেকৈ ভিডিঅ' বনাবলৈ মন গৈ থাকে আৰু আপোনালোকে এটা কমেণ্ট এটা লাইক আৰু এটা ছাবস্ক্ৰাইবাৰ পোৱাৰ লগে লগে আৰু এনেকৈ মানে মটিভেট হৈ যাওঁ আৰু মটিভেশ্যন পাওঁ আপোনালোকৰ পৰা এটা লাইক এটা কমেণ্টৰ পৰা বহুত মটিভেশ্যন পাওঁ আৰু কি ক'ব সেনেকৈ মৰম ভাল পোৱা ছাপোৰ্ট দি যাওক আৰু আপোনালোকক মই এনেকৈ মানে ভাল ভিডিঅ'বোৰ দি যাবলৈ চেষ্টা কৰিম ইয়াতকৈ ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আৰু হ'ব দিয়ক আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ চ' গাইছ আজিলৈ ভিডিঅ'টো ইমানেই পুনৰ পাম নতুন এটা ঠাইৰ লগত নতুন এটা ভিডিঅ'ৰ লগত सो गाइस हंसते रहिए हंसाते रहिए खिलखिलाते रहिए सब मिलता हूँ अगला वीडियो में तब तक के लिए तिल टाटा बाय बाय रुको जरा अगर आपने मेरा यूट्यूब चैनल को अभी तक सब्सक्राइब नहीं किया तो सब्सक्राइब करके बीच में जो बेल आइकन है उसे भी प्रेस कर लीजिए मेरा ऐसे भी ब्लॉग पाने के लिए सो मिलता हूँ अगले वीडियो में तब तक के लिए तिल टाटा बाय बाय जय हिंद बड़े मातरम।